উন্মোচন কৰাৰ লগতে উদ্বোধন কৰাৰ লগতে আমাক সাহস দিবলৈ ইয়াত উপস্থিত হোৱা জুবিন গাৰ্গ ডাঙৰীয়াক মই আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ হৈ আৰু বিটিআৰ বাকীৰ হৈ আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই শুভ আৰম্ভণি যিটো হ'ল ইয়াৰ পৰাই অনাগত দিনত বড়োলেণ্ডত আমি সকলো জাতি ধৰ্ম মিলি একেলগে শান্তিত থাকিব পাৰিম হিংসা চিৰদিন বড়োলেণ্ডৰ পৰা বিদায় ল'ব আৰু সকলোৱে আমি মিলি এটা সুন্দৰ সমাজ গঢ়িব পাৰিম মই বেছি ক'ব নিবিচাৰোঁ আমাৰ সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে আমি চবেই কাম কৰিব লাগিব আৰু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি সদায় সন্মান জনাব লাগিব আৰু এইখিনি পৰিৱেশ বিটিআৰ চৰকাৰে গঢ়িবৰ কাৰণে সদায় সাজু আছোঁ এইখিনিতে মই এইখিনি বক্তব্য ৰাখি মোৰ বক্তব্য সামৰিছোঁ আৰু আমাৰ যিখিনি কাৰ্যসূচী আছে সেইটো চলাই নিবলৈ মই আহ্বান কৰিছোঁ বাতাবৰণ আহিল পৰিৱৰ্তন যিটো সাংস্কৃতিক সন্ধিয়া কি ক'ব বিচাৰে দাদা আজিৰ যিটো সাংস্কৃতিক সন্ধিয়া জুবিন গাৰ্গ উদ্বোধন কৰি গ'ল আৰু আজি হাজাৰ হাজাৰ জনতা দেখিবলৈ পাইছোঁ মানুহে নতুন এটা চিন্তা নতুন এটা টেষ্ট পাইছে যে শান্তি আহিছে আৰু সংস্কৃতি উন্নতি আৰু মানুহে এটা আনন্দময় এটা জীৱন পাব লাগে তাৰ কাৰণে আজি মানে হিল দল ভাঙি মানুহবিলাকে আহিছে আৰু আজি যিটো সাংস্কৃতিক সন্ধিয়া এইটো খুব গুৰুত্বপূৰ্ণ পৃথিৱীত যুদ্ধ হৈছে পলিটিকেল গণ্ডগোল হৈছে মাৰামাৰি হৈছে হিংসা হৈছে তথাপিও সংস্কৃতিয়ে সদায় জীয়াই ৰাখিছে মানুহৰ মানৱতাৰ সংস্কৃতি জীয়াই ৰাখে সদায় এই সংস্কৃতিৰ ভেটিটো মজবুত কৰি পেলাই জাতি জনগোষ্ঠী সংহতি মানে গঢ়ি তোলাটো আমাৰ লক্ষ্য হ'ব লাগে আৰু এই সন্ধিয়াৰ মাধ্যমত এইটোৱে এটা মেছেজ দিয়া হ'ল আৰু মই ভাবোঁ অনাগত সময়ত ইয়াত এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিব থেংক ইউ আমি যথেষ্ট সুখী হৈছোঁ কাৰণ যি উদ্দেশ্য আৰু লক্ষ্য লৈ আমি এই কাৰ্যসূচীটো আয়োজন কৰিছিলোঁ সেইটো সফল হৈছে বুলি আমি ভাবোঁ কাৰণ ইয়াত যিখিনি জাতি জনগোষ্ঠীক আমি মাতিছিলোঁ তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু এই মাত্ৰ আমাৰ সাংস্কৃতিক সন্ধিয়া যি চান্দাৰাং নামেৰে আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিছোঁ এই সাংস্কৃতিক সন্ধিয়াখন শুভাৰম্ভ কৰি দিলে অসমৰ আৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে গতিকে আমি যথেষ্টখিনি মানে সুখী থেংক ইউ নটেড ছিংগাৰ আহিছে সফলতো হ'বই সফলতাৰ কথাই আজি আপোনালোকে চাওক ইয়াতে কিমান হাজাৰ হাজাৰ ৰাইজ ইয়াতে উপস্থিত হৈছে তো ইয়াতে কোনো ভেদাভেদ নাই প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ আহি ইয়াতে আমাৰ জুবিন দাই চিফ মহোদয় ইয়াতে উপস্থিত আছে আমি চবেই ইএমসকল চিফসকল আমাৰ প্ৰাক্তন MP ইউজি ব্ৰহ্ম ডাঙৰীয়া এটা নতুন বাতাবৰণ সকলোক আমি মানে ইনস্পায়াৰ কৰিব বিচাৰোঁ যে উন্নতিটো আমি কালচাৰ অনুষ্ঠান এনেকুৱা অৰ্গেনাইজ কৰি থাকিম থেংক ইউ